আজি আহিলোঁ বহুত দিনৰ পিছত মোটামুটি 2-3 মাহ মানে হ'ল নেকি না ইয়াত আজিৰ পৰা আৰু আৰম্ভ কৰিম প্লাষ্টাৰ আৰম্ভ কৰিম মাটি উঠোৱা নাই চাটাৰিং খুলিব লাগিব এতিয়া কৰিলোঁ কাম আৰম্ভ গতিকে ভিডিঅ'টো চাই থাকিব তো এনেকৈ কাম কৰি কৰি অৱশেষত চাটাৰিংখিনি খোলা হ'ল এতিয়া তাত প্লাষ্টিক দিয়া স্লেবত যিগিলা প্লাষ্টিক দিয়া হৈছিল সেইগিলা খুলিম প্লাষ্টিকটো দিবই লাগে ঢালাই কৰিলে ঢালাইটো ভাল হয় লিক চিক নহয় এনেকৈ প্লাষ্টিকটো উঠে না পানী চানী মাৰিব লাগিব এইফালে পানী মাৰি আছে এনেকৈ কি ধুনীয়া হয় ঢালাইবিলাক পিপৰ ওলাইছে পিপৰ পিপৰৰ কামৰত থাকিব নোৱাৰা লাগি গ'লো খৰকৈ কৰাত একদম পিপৰে এটা কাম মাৰা আছে সৰু সৰু প্লাষ্টিক এনেকৈ ৰহি যায় এইবিলাক ঢালাইত ফাঁচি যোৱা এইবিলাক তো এইবিলাকো ওলাব লগা হয় এনেকৈ কৰি থাকোঁতে মাতি আছে কাঠল খাব এইফালে কাঠল কাটি আছে বোলে